হয়, মই এই মুহূৰ্তত আছো দুধনৈ অঞ্চলত, য'ত মানে ৩ মে আৰু ৫ মে, এই ৫ মেত এটা দুৰ্ঘটনা হৈ গৈছিলে, য'ত অমানৱীয় এটা ঘটনা হৈ গৈছিল। আৰু এই ঘটনা ঘৰত উপস্থিত আছো। এই সময়ত মই জানিবলৈ চেষ্টা কৰিম যে বিষয় কেনেকৈ আছিল, আৰু এই পাখন্দা যোন ৩জন যে পাখন্দা, তেখেতসকলৰ যে এই অমানৱীয়তা কাম কণ্ড কৰিলে, এই সময়ত মই তেখেতসকলৰ গাঁৱৰ অঞ্চলৰ পৰা মই জানিবলৈ চেষ্টা কৰিম কি বিচাৰে তেখেতসকলে, কি বিচাৰে প্ৰশাসনক, আৰু অসম চৰকাৰক কি বিচাৰে, কি ক'ব এই সময়ত মই জানিবলৈ চেষ্টা কৰিম কি ক'ব এইখন, যিহেতু এটা হৈ গ'ল, ঘটনা হৈ গ'ল। এই ঘটনাৰ বিষয় কি ক'ব, প্ৰশাসনক কি জনাব? আজি এই ভালাপাৰা সমাগত হোৱা ৰাইজ, আৰু আজি সমাগত হোৱা যিহেতু আমাৰ ভালাপাৰা যি বেয়া নিকৃষ্ট লজ্জাজনক ঘটনা ঘটিল, এই আমাৰ তেওঁলোকক ধিক্কাৰ দিছো। কাৰণ এই নাবালিকাক অপহৰণ কৰি নিৰ্যাতন চলাইছে, একবাৰ নহয়, দুবাৰ নহয়, 3বাৰ লাগি তেওঁলোকে এই তাণ্ডৱ চলাই আছে। আমাৰ বিক্ষিপ্তভাৱে আমাৰ অসহ্য ধৰিছে। তাৰ বাবে আমি এতিয়া যাই নেকি দুষ্টকৃতিক তাক যেনে ধৰণৰ ফাঁচীৰ দাবী উত্থাপন কৰিলো মন্ত্ৰী মহোদয় লৈ, আৰু এই ভগৱানৰ ওপৰত আমি ভৰসা কৰি আছো। আমাৰ ভাতিজা জেঠ মাতা ইমান নাবলক, ইমান ভাল ল'ৰাটোক, তাৰ ঘৰখন চলোৱা, পৰিৱেশ চলোৱা, এই ক্ষেত্ৰত সিহঁতে এই সংঘৰ্ষত কাটা হানি কৰি শেষ কৰি দিলে, তাৰ জীৱনৰ বৰবাদ কৰি দিলে। যে আমি অনুৰোধ কৰো, এই ছোৱালীবিলাক ইমান বেয়া নিৰ্যাতন কৰিছে, আৰু তাৰপিছত এই আমাৰ গাঁৱৰ হিৰণময় খাখলাৰীক ডেগাৰে হানি খুচি তেওঁৰ জীৱন বৰবাদ কৰি দিলে। আমি জঘন্য বুলি ইয়াত ধিক্কাৰ দিছো, যাতে ভগৱানক আৰু মন্ত্ৰী মহোদয়ক আমি জনাওঁ যে তেওঁলোকক কঠোৰ শাস্তি বা ফাঁচী দাবী আমি ইয়াৰে বিনম্ৰ জনালো। যোনবিলাক ভিক্টিম আছে, কালপ্ৰিট আছে, তেখেতসকলে আগত এনেকুৱা কাম কৰিছিল, তাৰ পিছত আপোনাৰ জেলৰ পৰা ওলাই আহি আকৌ মানে এইটো কাম কৰিছে বুলি আমি শুনিবলৈ পাইছো। কিমান দূৰ সত্য এইটো? এটা সত্য। যোৱা মে মাহত তেওঁ কিবা ৰাজ পূজা আছিলে, ৰাজ পূজাত নি পেলাই ফুচেলাই নি পেলাই তাতে একবাৰ কৰিলে, তাৰপিছত 3 মাহ না 2 মাহৰ জেল খাই আকৌ এবাৰ আহি পেলাই এই দুটা ছোৱালীক তাতে ৰেপ কৰি বিনষ্ট কৰিলে। এই ধৰণৰ নানা ধৰণৰ আমাৰ বিসহ্য এনেকা ধৈৰ্যশীলতা, এনেকা ধিক্কাৰ দিছো সিহঁতক, যেনেকা কঠোৰ শাস্তি যেন দে ভগৱানক আমি প্ৰাৰ্থনা কৰো, আৰু মন্ত্ৰী মহোদয়ক প্ৰাৰ্থনা কৰো যে তেওঁক বিহিত ব্যৱস্থা মতে শাস্তি নিৰ্ধাৰণ কৰক। এতিয়াতো আগত আমি দেখিবলৈ পাইছো যে একজন তেখেতে কৰিছিলে, আকৌ আপোনাৰ তেখেতসকলৰ যিখিনি আছিলে তাক বাঢ়াই পিনি আপোনাৰ 3জনকৈ আপোনাৰ আকৌ মানে তেখেতসকলে এই পাখণ্ড কামটো কৰিলে। তেওঁলোকে গেং কৰিছে নেকি তেখেতসকলে? তেওঁলোকে একজনে কিবা নাম আছিলে, কিবা তালুকদাৰ ধনধৰ ফাৰ্ষ্ট 1জন নম্বৰ, এই 2বাৰ কৰিল, আৰু লগ লৈ আৰু দুজনৰ নামটো কিবা আছিলে, এই 2জন, আৰু তাৰপিছত ছোৱালী 3জনে হৈ গ'ল। এই 2জনটো একজন আধা মৰা হৈছে, বহুত ধৰণৰ শাস্তি পাইছে। তেওঁ ৰেপ কৰি বিনষ্ট কৰি দিছে, আৰু চাৱা গৈছে চিকিৎসা কৰি কোনো ৰকম জীৱনটো প্ৰাণ আহিছে, এতিয়া বাচি আছে। আৰু গাঁৱৰ এই অঞ্চলৰ মানুহ আছে, তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কি ক'ব এই সময়ত, যিহেতু ঘটনাটো হৈ গ'ল, কি ক'বা? ঘটনাটো কি বিচাৰে আপোনালোকে? ঘটনাটো মই প্ৰথমৰ পৰা ক'ব ওলাইছো। যিহেতু ঘটনাটো প্ৰথমৰ পৰা ক'বলৈ হ'লে আপোনালোকক যোৱা 3 মে আমাৰ দুধনৈ ৰংজালী বৈশাগু আছিল, আৰু দুধনৈ ৰংজালী বৈশাগু ছোৱালী, আমাৰ সৰু ছোৱালী 2জনে বৈশাগু চাব যোৱাত আহোঁতে তাৰমানে মুছলিম 3জন পাখণ্ড, যি নৰবিকাশ 3জনে তেওঁলোকক মাতি নি এখন নিৰ্জন ইটা ফটা ঠাইত তেওঁক ৰেপ কৰি ব্যৱস্ত্ৰ কৰি ফটো সেনেকাকে উঠাই ভাইৰেল কৰিছে। তেওঁৰ পিছত আমাৰ গাঁওবাসীয়ে গম পাই তেওঁলোকৰ ধন তালুকদাৰৰ ঘৰত গৈছিল, আৰু ধন তালুকদাৰৰ ঘৰত যোৱাৰ লগে লগে তেওঁলোকে যেনেকাকে আমাৰ আক্ৰমণ কৰিলে, আমাৰ আক্ৰমণ কৰাৰ ফলত আজি আমাৰ হিৰণময় খাখলাৰীয়ে মৃত্যুবৰণ 17 তাৰিখে কৰিব লগা হ'ল। আৰু বিশেষকৈ ইখন ঘৰৰ ক'বলৈ হ'লে হিৰণময় খাখলাৰীয়ে তেখেতে ঘৰত পোহপাল দি চলাই আহিছিল, আৰু বিশেষকৈ তেওঁলোকৰ ঘৰত এতিয়া বৰ্তমান সেনেকাকে পৰিয়ালটোত কেনেকৈ চলাব, সেই ফালৰ পৰা বহুতো আমি অসুবিধা হৈ আছে। আৰু যোনবিলাক দোষী, আৰু ধন তালুকদাৰে যোৱা ডিচেম্বৰ মাহত ৰাজ পূজা যেতিয়া দুধনৈত হয়, আৰু ৰাজ পূজাত যি ছোৱালী এটা অপহৰণ কৰি নি
আৰু সেইভাৱে আমি গোৱালপাৰা জিলা বড়ো ছাত্ৰ সন্থা আৰু এওঁলোকৰ গাঁৱৰ ৰাইজৰ লগত আমি বিচাৰি এতিয়া পাই আমি থানাত ধৰি থানাত দিছিলোঁ আৰু সেই পাখণ্ডটো 3 মাহ নহওঁতে ওলাই আহি পুনৰবাৰ এই 3 তাৰিখ বৈশাগুত এই ঘটনাটো কৰিলে আমাৰ ৰাইজৰ ফালৰ পৰা আমাৰ বড়ো ছাত্ৰ সন্থাৰ ফালৰ পৰা তেখেতক ফাঁচিটো দিব লাগে আৰু ফাঁচিৰ আৰু বাকী দুজন তেওঁলোককো 3জনকো ফাঁচিটো দিব লাগে আমাৰ ৰাইজৰ ফালৰ পৰা দাবী সুৰক্ষিত নহয় নাকি আপোনাৰ এই অঞ্চলৰ মহিলাসকলৰ সুৰক্ষিত নহয় নাকি সিকিউৰিটি দিব পৰা নাকি প্ৰশাসনসকলে সেনেকুৱা ভাবিছিলে হয় এনেকাকে প্ৰশাসন ফালৰ পৰা এনেকাকে যেনেকাকে প্ৰশাসনে আমাক এনেকাকে আগৰবাৰ ঘটনা হোৱাটো এনেকাকে কোনো এটা আইনৰ সুৰুঙালি ওলাইছে আমি সেইফালৰ পৰা চৰকাৰী দোষ বুলি ভাবোঁ কাৰণ যিহেতু ইমান ডাঙৰ এটা ঘটনা হৈছিল আৰু এই ঘটনাৰ কেইদিনমান নহওঁতে 3 মাহ নহওঁতে আৰু পুনৰবাৰ এই ঘটনাটো হৈছে সেইফালৰ পৰা আমি প্ৰশাসনকো দুৰ্বল বুলি ভাবিছোঁ আমি আৰু ই সন্দৰ্ভত প্ৰশাসনে যদি কোনো এটা আইনৰ সুৰুঙা দি তেওঁলোকক ওলাই দিয়ে আমি কিন্তু এনে বহি নাথাকিম আমি কিবা জংগী আন্দোলন কৰিবৰ কাৰণে আমি সাজু আছোঁ যিহেতু ইণ্ডিয়াত কোৱা গৈছে আপোনাৰ মহিলাৰ কাৰণে সুৰক্ষিতৰ কাৰণে বহুখিনি কাম কৰা দেখিবলৈ পাইছোঁ বেটি বচাও বেটি পঢ়াও এনেকুৱা বহুতখিনি আঁচনি লোৱা দেখা পাইছোঁ এই সময়ত আপোনাৰ সুৰক্ষিত কেনেকৈ ফিল কৰে যিহেতু আৰু এই সময়ত অসমৰ হিমন্ত বিশ্ব শৰ্মা কি ক'ব আৰু আপোনাৰ মোদীক কি ক'ব এই সময়ত সেইটোতো চৰকাৰী ফালৰ পৰা কিছুমানটো আইন কৰিছে তাৰ কৰাৰ পিছতো কিছুমান অসুবিধা হয় এনেকুৱাকৈ কিছুমান চলন ফুৰণ আমাৰো কিছুমান চৰকাৰে যেনেকুৱাকৈ বেটি বচাও বেটি পঢ়াও ঠিক তেনেকৈ কিছুমান আমাৰ মাজতো কিছুমান সচেতন হ'ব লগা সময় আহি পৰিছে কি ক'বা এইটো চৰকাৰক কি আহ্বান জনাব আপুনি চৰকাৰক আহ্বান জনাবলৈ হ'লে আমি এই সুৰক্ষা যেন আমাৰ খিলঞ্জীয়া হিচাপে সুৰক্ষাটো যেন আমি পাওঁ সেইটোৱে আমি আহ্বান কৰিছোঁ আৰু তেখেতসকলে আছে জানিবলৈ মই চেষ্টা কৰিম কিয় যিহেতু এই ঘটনাটো হৈ গ'ল অমানৱীয় এটা ঘটনা হৈ গ'ল এই গাঁৱৰ বাসী হিচাপে অঞ্চলৰ এটা বাসিন্দা হিচাপে আপুনি কি ক'ব নাই এইটো যিটো ঘটনা হৈ গ'ল খুব নিন্দনীয় মানে খুব লজ্জাজনক এই বস্তুটো সকলোৱে গৰিহণা দিব লাগে দ্বিতীয়তে এনেকৈ কাণ্ড আৰু যাতে দুবাৰা নহয় দ্বিতীয়বাৰ নহয় সেইখিনি আমিও সচেতন হ'ব লাগিব বাকী আমাৰ যিখিনি সংগঠন আছে সংগঠনবিলাকো সকলো ইনিচিয়েটিভ ল'ব লাগিব যাতে তেনেকৈ আৰু দ্বিতীয়বাৰ নহয় আৰু বাকী আজি যিটো ঘটনা হৈ গ'ল সেই ঘটনাৰ কাৰণে যিখিনি দোষী যিজন 3 ব্যক্তি তেওঁলোকে যাতে কোনো আইনৰ পৰা হাৰি যাব নোৱাৰে তেওঁলোকে উচিত শাস্তি ফাঁচি হ'ব লাগে আৰু তেওঁলোকক আমি ফাঁচি হোৱাটো কামনা কৰিছোঁ চৰকাৰেও সেইখিনি সহায় কৰিব লাগে আৰু দ্বিতীয়তে যিটো পৰিয়ালৰ আজি এই মৰ্মান্তিক ঘটনাটো হৈ গ'ল সেইটো পৰিয়ালৰ সংস্থাপনটো লাগে যিহেতু যিজন মৰি গ'ল তেওঁৱে আছিল মানে ঘৰখন পোহপাল দিয়া তেওঁৱে মৰি যোৱাৰ পিছত ঘৰখনটো আৰু পোহপালৰ কাৰণে খুব অসুবিধা হ'ব গতিকে চৰকাৰৰ ওচৰত এইটোৱে অনুৰোধ কৰিম এইটোৱে অনুৰোধ থাকিব যে তেওঁ আৰু ডাঙৰ ককাই বা দাদা এজন আছে দাদাকজন যাতে চৰকাৰে বা আমাৰ মানে মুখ্যমন্ত্ৰী ছাৰে যাতে অলপ নজৰ দিয়ে বা অলপ মানে মৰম কৰে সেইটো আমি অলপ মানে ছাৰৰ ওচৰত অনুৰোধ কৰিছোঁ আৰু বাকী তেনেকৈ যাতে শাস্তিটো উচিত শাস্তি পাব লাগে তাৰ শাস্তি আমি এইটোৱে বিচাৰিছোঁ ফাঁচি বেলেগ মানে বিচৰা নাই সেই যাৱজ্জীৱন আমি এইবিলাক কিছু বুজি নাপাওঁ যাৱজ্জীৱন বুলি কৈ 10-12 বছৰৰ পিছত আকৌ এই আজি বোলে ছুটি উমুক তুমুক এনেকৈ গৈ সিহঁতে আৰু ওলাই আহে গতিকে সেইটো নহয় উচিত শাস্তি ফাঁচি সেইটোৱে মই মানে কামনা কৰিছোঁ অঞ্চলৰ কাৰণে প্ৰশাসনে যদি আপোনাৰ যিখিনি লগা এইটো যদি কাম নকৰিলে বিশেষকৈ আপোনাৰ এই অঞ্চলৰ কাৰণে আপোনালোকে কি ব্যৱস্থা কৰিব নাই আমি নিজেও এতিয়া গম পাইছোঁ প্ৰশাসনে সম্পূৰ্ণ আমাক সুৰক্ষা দিব পৰা নাই যে আমিও অলপ সচেতন হ'ব লগা হৈছে এতিয়া আৰু মোৰ এইটোৱে এটা অনুৰোধ প্ৰশাসনে মানে যিখিনি আমাৰ নিয়াৰেষ্ট থানা তেওঁলোকে পেট্ৰলিং দিব লাগে পেট্ৰলিং কৰিব লাগে যাৰ ফলত মানে আমাৰ গাঁৱৰ মানুহখিনিতো আৰু 9-10টাৰ আগতে শুই পৰে এই ৰাতি ঘটনাবিলাক হয় কিন্তু পুলিচ প্ৰশাসন পেট্ৰলিং থাকিলে সেইখিনি ইমান সাহস নাপায় গতিকে মই বিচাৰিছোঁ আমাৰ এৰিয়াবিলাকত খালি কেৱল আমাৰ ইয়াতে নহয় গোটেই এৰিয়াত পেট্ৰলিঙৰ ব্যৱস্থাটো কৰিব লাগে মাজে মাজে গাঁৱে ভূঞে প্ৰশাসনে সেইটোৱে মোৰ
নহয় এই সময়ত মই খাখলাৰীৰ ঘৰত মই উপস্থিত হৈ তেখেতসকলৰ পৰা ৰাইজে কি বিচাৰিছে এই অঞ্চলৰ বাসিন্দাসকলে কি বিচাৰিছে এই সময়ত তেখেতসকলৰ পৰা মই বহুখিনি কথা আপোনালোকক জনালো আৰু তেখেতসকলে কৈছে যে উচিত শাস্তি যেনিবা এই কামটো এই কণ্ডটো কৰিছে তেখেতসকলক উচিত শাস্তি দিয়াৰ কাৰণে তেখেতসকলে অসম চৰকাৰ আৰু প্ৰশাসন বিষয়া তেখেতসকলে আহ্বান জনাইছে আৰু যে অনাগত সময়ত আকৌ তেখেতসকলে যে ঘূৰাই নাহি পিনি আকৌ এই কাণ্ডটো নকৰে এই কাৰণে তেখেতসকলে বিশেষ ব্যৱস্থা ল'বলৈ তেখেতসকলে আহ্বান জনাইছে এই সময়ত আপোনালোকৰ এই দুধনৈৰ পৰা আপোনালোকৰ বদলেম বুক লিডাৰ আজি দেখালো गोजोनथाव खौरां नोंथांमोननि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों अदालगुरि जिल्लानि सिङाव थानाय डिमाकुसि नोगोराव नोंथांमोननि थाखाय अरदाब दा बड' किटचेन मुंनि गंसे गोदान हटेला गोजोनथाव खौरां लानानै फैदों नोंथांमोना बे अरदाब दा बड' किटचेन हटेलाव साहा कफि आइसक्रिम फास्ट फुड आखाइजों बानायनाय ग्रीन टी न'आव बानायनाय आसार गाइखेरनि एन्थाब आरो ओंखामजों जेरै अमा दाउ बोरमा साम' खुसिया अमा गोरान नाफाम बायदिसिना बर'नि ओंख्रिखौ बे अरदाब दा बड' किटचेन हटेलाव जानो हागोन अरदाब दा बड' किटचेन हटेला डिमाकुसि सेन्ट्रेल बेंकनि खोलाहा बरुवा रेडिअ मबाइल गलाजों नांजाबनाय सोरबाफोर अरदाब दा बड' किटचेन हटेलाव बायदिसिना जामुं आदार जानो थाखाय सिगांग्रो अर्डार हरनोब्ला नैबे 8135967290 जामबुं नाम्बाराव कल खालामनानै बुकिं खालामहरनो हागोन गोजोनथाव खौरां अरदाब दा बड' किटचेन हटेलाव गोबां न'आव बानायनाय मोजां जाग्रा आदारखौ मोननो हागोन